নমস্কাৰ জনাইছোঁ সকলোকে এটা গুৰুত্বপূৰ্ণ টপিকৰ সৈতে। আপুনি যদি এজন চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ ইয়াত আপুনি কনফিউজ হৈ থকা কেইবাটাও বিষয় আপোনাক জনাবৰ কাৰণে চেষ্টা কৰিম। লগতে যিহেতু বাজেট ছেশ্যন চলি আছে, অৰ্থাৎ অসম বিধানসভাত বাজেট অধিৱেশন হৈ আছে, সেই বাজেট অধিৱেশনত NPS, OPS, UPS আৰু চৰকাৰী কৰ্মচাৰীসকলৰ যিটো দিয়ে দিয়া হৈছে 2%, আগতে 58% আছিলে, এতিয়া 60% হৈছে। তাৰ লগতে 8 পে কমিশ্যন, এই গোটেইকেইটা সামৰি পেলাই মই এটা ভিডিঅ' আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। লগতে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি মূল বিষয়টোলৈ। OPS, NPS আৰু UPS আপোনালোকে 60% যিটো চৰকাৰে দিছে, দৰমহা বঢ়াইছে, কিন্তু এৰিয়াৰটো দিয়া নাই। আপোনালোকে পাইছেনে নাই কমেণ্টত জনাব। OPS, NPS আৰু UPS বহুত কৰ্মচাৰী কনফিউজ হৈ থাকে যে OPS বেছি ভাল নে, NPS বেছি ভাল নে UPS বেছি ভাল। যদি ইয়াৰ ফুল ফৰ্ম চাওঁ, OPS মানে হৈছে অল্ড পেঞ্চন স্কিম, NPS মানে নিউ পেঞ্চন স্কিম, আৰু আপোনাৰ UPS মানে হৈছে ইউনিফাইড পেঞ্চন স্কিম। তিনিটা পেঞ্চন স্কিম আছিলে। অল্ড পেঞ্চন স্কিম আছিলে 2004 চনৰ আগত যিসকল চৰকাৰী কৰ্মচাৰীয়ে 2004 চনৰ আগতে তেওঁলোকে চাকৰিত যোগদান কৰিছিলে, তেওঁলোকে অল্ড পেঞ্চন স্কিমৰ অধীনত দৰমহা লাভ কৰে। তাৰপিছত নিউ পেঞ্চন স্কিম সেইসকল কৰ্মচাৰীয়ে লাভ কৰে যিসকলে 1 জানুৱাৰী 2004 চনৰ পিছত চাকৰিত জইন কৰিছিলে। আৰু ইউনিফাইড পেঞ্চন স্কিম হৈছে 2025 চনৰ এপ্ৰিল মাহৰ পৰা এখন নতুন স্কিম অনা হৈছে। যিসকলে যেতিয়া নিউ পেঞ্চন স্কিম অনা হৈছিলে, নিউ পেঞ্চন স্কিম অনাৰ পিছত বহুত কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছিলে। প্ৰতিবাদ কৰাৰ পিছত এখন আকৌ নিউ পেঞ্চন স্কিমখন আছে, তাৰ লগত এটা সংযোগ কৰি ইউনিফাইড পেঞ্চন স্কিম এখন অনা হৈছে। এতিয়া কথাটো হ'ল যে অল্ড পেঞ্চন স্কিম কি হয়, নিউ পেঞ্চন স্কিম কি হয়, ইউনিফাইড পেঞ্চন স্কিম কি হয়, আমি তিনিটা কথা জানিব লাগিব। অল্ড পেঞ্চন স্কিম হৈছে, ইয়াত ধৰি লওক আপুনি সেইটো কথা জানে, এজন চৰকাৰী কৰ্মচাৰী যিহেতু 60 বছৰ হোৱাৰ লগে লগে আপোনাক ৰিটায়াৰমেণ্ট দিয়ে। চৰকাৰী ৰিটায়াৰমেণ্ট দিয়াৰ পিছত আপোনাক 50% আপোনাৰ যি দৰমহা আছিলে, সেই দৰমহাৰ 50% আপোনাক পেঞ্চন হিচাপে কি কৰে, চৰকাৰে আপোনাক দিয়ে। আপুনি জীয়াই থকালৈকে বা আপুনি জীয়াই নাথাকিলেও আপোনাৰ ফেমিলি পেঞ্চন হিচাপে আপোনাৰ পত্নীয়ে সেই টকাটো লাভ কৰে। এতিয়া আমি উদাহৰণসহ বুজিবলৈ চেষ্টা কৰিম যে আপুনি 60,000 টকাত ৰিটায়াৰমেণ্ট লৈছিলে, অৰ্থাৎ DA আৰু বেচিক পে, অৰ্থাৎ ডিয়াৰনেছ এলাৱেঞ্চ আৰু বেচিক পে মিলাই আপুনি 60,000 টকাত আপুনি শেষ মাহটোত, ৰিটায়াৰমেণ্টৰ শেষ মাহটোত 60,000 টকাত আপুনি ৰিটায়াৰ হৈছিলে। ইয়াৰ 50% কিমান হ'ব? 30,000 টকা। অৰ্থাৎ আপুনি কিমান টকা পেঞ্চন লাভ কৰিব? 30,000 টকা। অল্ড পেঞ্চন স্কিমত আপুনি কোনো ধৰণৰ টকা চৰকাৰক দিব লগা হোৱা নাছিলে মাহিলী। চৰকাৰে সেইটো টকা চৰকাৰে দিব। 30,000 টকাকে যে পেঞ্চন দি থাকিব জীয়াই থকালৈকে, বা ফেমিলি পেঞ্চন যে লাভ কৰিব এই পত্নীগৰাকীয়ে, সেইটো পইচা চৰকাৰে দিব। আপুনি আপোনাৰ দৰমহাৰ পৰা কোনো ধৰণৰ পইচা চৰকাৰে কটা নাছিলে, বা আপুনি সেই ক্ষেত্ৰত কোনো মাথা মাৰিব নালাগে। আপুনি 60 বছৰ হৈছে, ৰিটায়াৰমেণ্ট লৈছে, ধুনীয়াকৈ আপুনি 30,000 টকা পেঞ্চন পাব। নিউ পেঞ্চন স্কিমত চৰকাৰে কি কৰিছে, আপুনি 60,000 টকা দৰমহা পায়। 60,000 টকা দৰমহা, অৰ্থাৎ DA আৰু বেচিক পে মিলাই আপুনি বা HRA বা কিবা কিবি হেল্থ বা ট্ৰেভেল কিবা কিবি মিলাই আপুনি গোটেইখিনি মিলাই 60,000 টকা দৰমহা পায়। চৰকাৰে কৈছে যে তোমাৰ পৰা 10% পইচা কাটিম, অৰ্থাৎ কৰ্মচাৰীজনৰ পৰা 10% পইচা কাটিম। 60,000 টকা যদি 100% হয়, তেন্তে 10%ৰ মান হ'ব 6,000। অৰ্থাৎ এইটো চৰকাৰে কি কৰিব, কাটি ৰাখিব আপোনাৰ পৰা। তাৰপিছত চৰকাৰে কৈছে যে আমাৰ ফালৰ পৰা আমি 14% তোমাক দিম। 60,000 টকাৰ 14% কিমান হ'ব? 100% যদি 60,000 হয়, তেতিয়াহ'লে 14% আপোনাৰ 14×5 = 70, 14×6 = 84, 8,400 টকা। অৰ্থাৎ আপুনি চৰকাৰে আপোনাৰ নামত 8×6 কিমান? 8×5 = 13, 8×6 = 14, 14,400 টকা আপোনাৰ নামত কি কৰিব চৰকাৰে প্ৰতিমাহে। আপোনাৰ যিটো পেঞ্চনৰ ফাণ্ড হয়, সেই পেঞ্চনৰ ফাণ্ডটোত চৰকাৰে জমা কৰি থৈ যাব। আৰু এই জমা পইচাটো যে 14,400 টকাটো কিহত লগাব? শ্বেয়াৰ মাৰ্কেট হওক, মিউচুৱেল ফাণ্ড হওক, বা বণ্ড, চৰকাৰী বণ্ডৰ যিবিলাক ইকনমিক, এইবিলাক বণ্ড কিনে চৰকাৰে, বণ্ড বেচে, এনেকুৱা ধৰণত চৰকাৰে কি কৰিব, মুঠতে সাধাৰণ কথাত ক'বলৈ গ'লে এই পইচাটো কি কৰিব, চৰকাৰে ইনভেষ্ট কৰিব। শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব,
ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব বা বিভিন্ন চৰকাৰী ক্ষেত্ৰত এই পইচাটো চৰকাৰে ইনভেষ্ট কৰিব। ইনভেষ্ট কৰি পেলাই আপোনাক কৈছে যে যিটো আপুনি ৰিটায়াৰমেণ্টৰ সময়ত ইনভেষ্ট হোৱাৰ পাছত যিমান টকা হয় তাৰ আপুনি 60% লামচাম, অৰ্থাৎ ধৰি লওক 1 কোটি টকা আপোনাৰ জমা হৈ গ'ল এই ৰিটায়াৰমেণ্টৰ সময়ত, 1 কোটি টকাৰ 60 লাখ টকা আপুনি কি কৰিব পাৰিব, লগতে লামচাম মানি উলিয়াব পাৰিব। মানে গোটেই টকাটো 60 লাখ টকা আপুনি ৰিটায়াৰমেণ্ট আজি লৈছে, কাইলৈ পৰহিলৰ ভিতৰত যেতিয়া গোটেই কাগজ পাতি কাম হ'ব আপুনি 60 লাখ টকা আপুনি ল'ব পাৰিব। তাৰপিছত যিটো 40 লাখ টকা থাকিব সেই 40 লাখ টকাটো এনিউইটি হিচাপে ৰখা হ'ব, মানে সেই পইচাটো আকৌ ইনভেষ্টত ৰাখি দিয়া যাব। ইনভেষ্টত ৰাখি দিয়াৰ পিছত আপোনাক তাৰ পৰা যিটো লাভ হ'ব 40 লাখ টকা ইনভেষ্ট কৰাৰ পাছত শ্বেয়াৰ মাৰ্কেট, সেইটো আপুনি কৰিব নালাগে, সেইটো চৰকাৰে কৰি থাকিব, সেইটোত আপুনি মাথা মাৰিব নালাগে, চৰকাৰে সেইখিনি কাম কৰি থাকিব। তাৰ পৰা আপুনি যিটো 40 লাখ টকাৰ বিনিময়ত প্ৰতি মাহে আপুনি যিটো সুদ পাব লাগে বা আপুনি প্ৰফিট যিটো পাব লাগে সেইটো আপোনাক দিয়া হ'ব। এতিয়া কথা হ'ল কি, অল্ড পেঞ্চন স্কিমত এটা ফিক্সড পইচা হয়, এইটোত আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে, এটা ফিক্সড 30,000 টকা আপুনি পেঞ্চন পাবই। লগে লগে আপুনি কি ক'ব, প্ৰতি ছমাহৰ মূৰে মূৰে যিটো দিয়া হয় 2%, 3% বা 4%কে যিটো দিয়া হয়, এই ডিএটো লগ লাগি আপোনাৰ পেঞ্চনটো বাঢ়ি বাঢ়ি গৈ থাকিব। ঠিক আছে, এইটোত আপুনি মাথা মাৰিবলগীয়া চিন্তা কৰিবলগীয়া কথা কোনো নাই, আপুনি প্ৰতি মাহে 30,000 টকা পেঞ্চন পাবই। লগতে যদি ডিএ বাঢ়িছে তেতিয়াহ'লে ডিএটো প্লাছ হৈ গৈ থাকিব। 30,000 আছিলে, ছমাহৰ পিছত 30,800 হ'ল, তাৰপিছত ছমাহৰ পিছত 31,200 টকা হ'ল আপোনাৰ দৰমহা পেঞ্চন, এনেধৰণে বাঢ়ি গৈ থাকিব। কিন্তু ইয়াত কি হয়, আপুনি যদি কোনোবা এটা মাহত 50,000 টকা পেঞ্চন লাভ কৰিছে, তেতিয়াহ'লে কোনোবা এটা মাহত আপুনি 15,000 টকাও লাভ কৰিব পাৰে। ইয়াত কোনো গেৰাণ্টি নাই, কাৰণ শ্বেয়াৰ মাৰ্কেট উঠা নমা হৈ থাকে। এতিয়া যিটো বিশ্বত যিটো সংকট চলি আছে, হৰমুজ প্ৰণালীক লৈ পেলাই যিটো যুদ্ধ চলি আছে আমেৰিকা, ইৰাণ, ইজৰাইলৰ মাজত, শ্বেয়াৰ মাৰ্কেট একদম বেয়া হৈ আছে আৰু বেয়া হৈ থাকে। আৰু তেনেকুৱা বহুত কিবা কিবি মানে ঘটনা ঘটিয়ে থাকে দুনিয়াখনত প্ৰতিদিনে। তাৰ ফলত কেতিয়াবা শ্বেয়াৰ মাৰ্কেট উঠি যায়, কেতিয়াবা শ্বেয়াৰ মাৰ্কেট ডাউন হয়। তাৰ ফলত যোনদিনাখন ধৰক শ্বেয়াৰ মাৰ্কেট উঠি আছে তেতিয়া আপুনি ধুনীয়াকৈ এটা 50,000 টকা বা 60,000 টকা, এইটো কোনো লিমিট নাই। কেতিয়াবা আপুনি 1 লাখ টকাও পেঞ্চন লাভ কৰিব পাৰে, কিন্তু কেতিয়াবা আপুনি 10,000 টকাহে মাহত পেঞ্চন পাব পাৰে, মানে সেই লাভটো পাব পাৰে। এইটো হৈছে নিউ পেঞ্চন স্কিম। চৰকাৰৰ যিটো অল্ড পেঞ্চন স্কিমত চৰকাৰে বহুত তেওঁলোকৰ ফালৰ পৰা নিজে ইনভেষ্ট কৰিব লগা হয়, চৰকাৰৰ ওপৰত বহুত প্ৰেছাৰ থাকে। নিউ পেঞ্চন স্কিমত চৰকাৰৰ ওচৰত কম প্ৰেছাৰ থাকে, চৰকাৰে বহুত টকা খৰচ কৰিব লগা নহয়। ঠিক আছে, তাৰপিছতে ইউনিফাইড পেঞ্চন স্কিম কি হয়? ইউনিফাইড পেঞ্চন স্কিম হৈছে নিউ পেঞ্চন স্কিমৰে এটা মডিফাইড ভাৰ্চন। অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমৰ ক্ষেত্ৰত চৰকাৰে কৈছে যে চৰকাৰে কিছুমান মানে ক্ৰাইটেৰিয়া দিছে যে এই কৰ্মচাৰীজনে যদি 25 বছৰ তেওঁ চৰকাৰত হৈ কাম কৰিছে, লগতে সেই কৰ্মচাৰীজনে যদি সেই ক্ৰাইটেৰিয়াকেইটা ফুলফিল কৰিছে, তেওঁ যদি কৰ্মজীৱনত কোনো ধৰণৰ মানে খেলি মেলি কৰা নাই বা কোনো ধৰণৰ তেওঁ গণ্ডগোল লগোৱা নাই, তেতিয়াহ'লে চৰকাৰে কৈছে কি, চৰকাৰে সেই তেনেকৈ আপুনি যদি 60,000 টকা আপুনি কি কৰিছিলে, বেচিক পে প্লাছ ডিএ মিলাই পেলাই আপুনি ৰিটায়াৰমেণ্ট হৈছিলে যোনটো মাহত, তাৰ আপুনি 50%, অৰ্থাৎ আপুনি 30,000 টকাই পেঞ্চন লাভ কৰিব। কিন্তু এই ক্ষেত্ৰত চৰকাৰে কৈছে যে চৰকাৰে আপোনাৰ পৰা 10% পইচা কাটি ৰাখিব, অৰ্থাৎ 60,000 টকাৰ 10% কিমান হ'ব? 6,000। আমি অলৰেডি পাতি আহিছিলোঁ। তাৰপিছত চৰকাৰে কৈছে যে আমি 18.5% আমি দিম, মানে আমাৰ ফালৰ পৰা দিম পেঞ্চন ফাণ্ডলৈ। 60,000 টকাৰ 18.4% যদি হয়, তেতিয়া 18×6 = 108, মানে 10,000 প্লাছ। এইটো আপোনালোকে যোগ কৰি চাব, 10,000 প্লাছ আপোনালোকে কি কৰিব, যিটো চৰকাৰে দিব আপোনাৰ পেঞ্চন ফাণ্ডত 10,000 প্লাছ দিব আৰু আপুনি 6,000 প্লাছ দিব। আৰু সেইটো গৈ পেলাই লাষ্টত কি হ'ব, যদি আপুনি চৰকাৰে দিয়া 25 বছৰৰ যদি চাকৰি আপুনি 25 years যদি আপুনি চাকৰি কমপ্লিট কৰিছে, তেতিয়াহ'লে আপোনাক সেই 30,000 টকাত আপুনি যে পেঞ্চন লৈ পেলাই ৰিটায়াৰ হৈছিলে, সেইমতে আপুনি পেঞ্চন পাব। বা যদি আপুনি সেইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰা নাই, তেতিয়াহ'লে আপুনি নিউ পেঞ্চন স্কিমৰ অধীনত মানে পইচাটো কি কৰিব, পেঞ্চনটো লাভ কৰিব। এই দুইখন এখন কম্বাইন আঁচনি হয়। ইউনিফাইড পেঞ্চন স্কিমত চৰকাৰে কৈছে যে আমাৰ এইকেইটা ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব, 25 বছৰ চাকৰি জীৱন সম্পূৰ্ণ কৰিব লাগিব, আৰু কিবা কিবি ক্ৰাইটেৰিয়া আছে
বিভিন্ন বিভাগ লৈ বিভিন্ন নিয়ম থাকিব পাৰে, সেইখিনি আপোনালোকে জানি ল'ব নিজে। কিন্তু সেইখিনি ফুলফিল কৰিলে আপুনি অল্ড পেঞ্চন স্কিমৰ নিচিনাকৈ আপুনি পেঞ্চন লাভ কৰিব। কিন্তু আপুনি যদি সেইখিনি ক্ৰাইটেৰিয়া ফুলফিল নকৰে, তেতিয়াহ'লে নিউ পেঞ্চন স্কিমৰ নিচিনাকৈ আপুনি টকা অৰ্থাৎ পেঞ্চনটো লাভ কৰিব। এইটো হৈছে অল্ড পেঞ্চন স্কিম, নিউ পেঞ্চন স্কিম আৰু ইউনিফাইড পেঞ্চন স্কিমৰ মাজৰ বিগ ডিফাৰেঞ্চখিনি এইখিনিয়ে। ইয়াত চবতছে এতিয়া আপুনি ক'ব যে কোনটো মোৰ কাৰণে আটাইতকৈ বেছি ভাল। সকলোতকৈ ভালটো হৈছে অল্ড পেঞ্চন স্কিম। অল্ড পেঞ্চন স্কিমৰ অধীনত আপুনি ৰিটায়াৰমেণ্ট হোৱাৰ পাছত আপোনাৰ কোনো টেনশ্যন লৈ থাকিব লগা প্ৰয়োজন নাই। কাৰণ 30,000 টকাত যদি আপুনি ৰিটায়াৰমেণ্ট লৈছে, মানে পেঞ্চন আপুনি পাইছে, তেতিয়াহ'লে আপোনাৰ তাত দিয়ে বাঢ়ি তেনেকৈ বাঢ়ি গৈ থাকিব নৰ্মেলি তাত। কিন্তু 30,000 ফিক্স পইচাটোত আপোনাৰ থাকিবই। তাৰপিছতে 8 পে কমিশ্যন, 9 পে কমিশ্যন এইবিলাকতো লাগিবই, তেতিয়াতো দৰমহা বাঢ়িবই। সেইটো আপুনি টেনশ্যন ল'ব লগা একো কথা নাই। এইটো ক্ষেত্ৰত চৰকাৰৰ ওপৰত প্ৰেছাৰ থাকে, চৰকাৰে পইচা বেছি খৰচ কৰিব লগা হয়। নিউ পেঞ্চন স্কিমত কথাটো কি হৈছে, নিউ পেঞ্চন স্কিমত আপোনাৰ মানে অকণমান লাকটো ডিপেণ্ড কৰিব, আপোনাৰ কপালখন ডিপেণ্ড কৰিব। যদি শ্বেয়াৰ মাৰ্কেট ভাল হৈ আছে, তেওঁলোকে য'ত পইচা ইনভেষ্ট কৰিছে তাৰ পৰা যদি ভাল এমাউণ্টত প্ৰফিট আহিছে, আপুনি কিন্তু অল্ড পেঞ্চন স্কিমতকৈ বহুত বেছি টকা পাই যাব ৰিটায়াৰমেণ্টৰ সময়ত। ইয়াত যদি আপুনি 30 লাখ টকা লৈ পেলাই আপুনি ৰিটায়াৰমেণ্ট হৈছে, আপুনি নিউ পেঞ্চন স্কিমৰ যিটো আপুনি যদি ৰিটায়াৰমেণ্টৰ সময়ত ইনভেষ্ট যদি ভাল জেগাত হৈ আছিলে, চব যদি ঠিকে থাকে চলি আছিলে, কপাল ভাল আছিলে, আপুনি 1 কোটি 1.5 কোটি টকা লৈ পেলাই আপুনি ৰিটায়াৰমেণ্ট হৈ যাব। ঠিক আছে, বুজি পালে? কিন্তু ইউনিফাইড পেঞ্চন স্কিমত কৈছে যে চৰকাৰে এইকেইটা ক্ৰাইটেৰিয়া ফুলফিল কৰিলেহে ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত সেইসকল কৰ্মচাৰীক আমি পেঞ্চন দিম। এইখিনিয়ে আছিলে মূল কথা। ইয়াতে কথাটো হ'ল কি, এইটোত টেনশ্যন ল'ব লগা কথা নাই, OPS-ত কোনো ধৰণৰ টেনশ্যন ল'ব লগা কথা নাই। কিন্তু NPS-ত টেনশ্যন আছে, টেনশ্যনো আছে, ৰিস্কটো আছে, আৰু আপোনাৰ পইচা বাঢ়িবও পাৰে, পইচা কমিবও পাৰে, কোনো ধৰণৰ ঠিকনা নাই। কাৰণ শ্বেয়াৰ মাৰ্কেটখন এখন জুৱা খেলৰ নিচিনা, মানে তাত আপুনি 100% যে এইটোৱে হ'ব প্ৰেডিক্ট কৰাটো একদম অসম্ভৱ কথা। আৰু ইউনিফাইড পেঞ্চন স্কিমত কৈছে যে এইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব, তেতিয়াহে আমি ইউনিফাইড পেঞ্চন স্কিমৰ জৰিয়তে পইচাটো কৰ্মচাৰীসকলক দিম। এতিয়া কথা হ'ল এইকেইটা আমি বুজালোঁ। তাৰপিছত আমি দ্বিতীয়টো পইণ্টত আহিছোঁ 8 পে কমিশ্যনৰ ওপৰত। 8 পে কমিশ্যন চাওক, 8 পে কমিশ্যনৰ কাৰণে চৰকাৰে 1.5 বছৰ 1 বছৰ 6 মাহ মানে 18 মাহৰ 18 মাহৰ ভিতৰত এখন কমিটি গঠন কৰিছে। কমিটিখনক কৈছে যে 18 মাহৰ ভিতৰত আমাক প্ৰতিবেদন দিব লাগিব। এতিয়া কমিটিখনে যি মুদ্ৰাস্ফীতি হৈ আছে বা বাকী ৰাজ্যসমূহেনো কেনেকুৱা ধৰণৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি কেনেধৰণে তৈয়াৰ কৰিছে, বা আমাৰ ডাঙৰ দাদা অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কেনেধৰণে তেওঁলোকৰ কৰ্মচাৰীসকলৰ বেচিক পে, DA, ট্ৰেভেল এলাউন্স, HRA এইবিলাক কেনেধৰণেনো তেওঁলোকে তৈয়াৰ কৰিছে, সেইসমূহ পৰ্যালোচনা কৰিব। দেশৰ অৰ্থনৈতিক ব্যৱস্থা চাব, অসমৰ অৰ্থনৈতিক চৰকাৰে ইমানখিনি টকা দিব পাৰিবনে নাই। কাৰণ হিউজ এমাউণ্ট অফ দৰমহা যিহেতু বাঢ়ি যোৱাৰ লগে লগে এইখিনি পইচা চৰকাৰে বহন কৰিব পাৰিবনে নোৱাৰে, সেই গোটেইখিনি ডিছকাছ হোৱাৰ পাছত সেইখন হাই লেভেল উচ্চ স্তৰীয় কমিটিখনে চৰকাৰক প্ৰতিবেদন দিব যে কৰ্মচাৰীসকলক ফিটমেণ্ট ফেক্টৰ যদি 2.50 দিয়া হয়, তেতিয়াহে আপোনালোকে সেইটো এটা মানে উচিত ফিটমেণ্ট ফেক্টৰ হ'ব, এইটোৰ অধীনত আপুনি দৰমহা বঢ়াব পাৰে। তাৰপিছত চৰকাৰে সেই প্ৰতিবেদনখন নিজৰ অধীনত ডিছকাছ কৰিব, নিজে ভাবি চিন্তি চাব যে আমাৰচোন ৰাজভঁৰালৰ পৰা আৰু 10,000 কোটি টকা এক্সট্ৰা খৰচ হ'ব, আমি কৰিব পাৰিম নে নাই, সেই গোটেইখিনি চোৱাৰ পাছতহে সেইখিনি হ'ব। এইখিনি বহুত টাইম আছে, এই 2026 চনত কেতিয়াও নহয়, 2027 চনৰ আপোনালোকে পূজাৰ আগে আগে সেই ভাল খবৰটো লাভ কৰিব পাৰিব। বিশেষকৈ মই অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কৈছোঁ। তাৰ আগতে হয়তো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে তাৰ আগতেই সেই 8 পে কমিশ্যন লাগিব। ধৰি লওক 2027 চনৰ জুলাই আগষ্ট এনেকুৱাত আপুনি আশা কৰিব পাৰে। তাতো কেন্দ্ৰীয় চৰকাৰৰ কমিটিখনতো 1.5 বছৰ সময় দিছে। সেই প্ৰতিবেদন ইতিমধ্যে তেওঁলোকে অধ্যয়ন কৰি আছে, অধ্যয়ন কৰি চৰকাৰক দাখিল কৰিব, তাৰপিছতে হ'ব। তাত ফিটমেণ্ট ফেক্টৰটোৱে মেইন। ফিটমেণ্ট ফেক্টৰ যিমান ধৰে 2.50 ধৰে, 2.86 ধৰে, 3 ধৰে, 3.50 ধৰে। ফিটমেণ্ট ফেক্টৰ মুঠতে যিমান বাঢ়ি গৈ থাকিব, গম পাব যে আপোনাৰ দৰমহা একদম পূৰা বাঢ়িব। ফিটমেণ্ট ফেক্টৰ যিমান কমি আহিব, আপুনি গম পাব যে আপোনাৰ দৰমহা সিমানখিনি নাবাঢ়ে। এতিয়া খালি ডিপেণ্ড কৰিব ফিটমেণ্ট ফেক্টৰটোৰ ওপৰতে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমাৰ পৰা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপুনি লাভ কৰি থাকে। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনাক আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।